এই কোলা কচু আৰু আলু এইফালে বনাই থকা হৈছে। হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ প্ৰজ্ঞাচী ব্লগৰ আন এটা ভিডিঅ'লৈ। আৰু মই যদি আগৰ ভিডিঅ'টো কৈছিলোঁ, মই যোৱাকালি মানে প্ৰজ্ঞাচী এনায়কৰ ঘৰলৈ আহিছিলোঁ। চ' এতিয়া আজি মানে এনায়কৰ ঘৰলৈ অহা মেইন কাৰণটো হৈছে প্ৰজ্ঞাচীক থৈ আমি ডিব্ৰুগড় যাম। ডিব্ৰুগড় মানে এই প্ৰজ্ঞাচী মাকে ডিব্ৰুগড় তাই পলিটেকনিক স্কুলত এটা কাম আছে। চ' আজি তাইক এৰি থৈ যাম আমি, তাই মই। চ' আপোনালোকে ভিডিঅ' চাই থাকিব আৰু কি দেখাব পাৰোঁ আপোনালোকক আশীৰ্বাদৰ কাৰণে। মই যিহেতু মোৰ যিটো অসুখ হৈছিলে, অসুখটো ভাল পালোঁ। চ' সকলোৱে সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিলে। চ' ভিডিঅ' চাই থাকিব আপোনালোকে, আৰু ভিডিঅ' চাই যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো বজাই অল কৰি দিব, যাতে মই ইয়াৰ পাছত যিবোৰ ভিডিঅ' বনাওঁ সেই সকলো ভিডিঅ' নটিফিকেশ্যন পায়। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা ভাতকেইটামান খাই লওঁ, যিহেতু এতিয়া 8টা বাজিলে, ডিব্ৰুগড়লৈ যাব লাগিব, বহুত দূৰ বাট। চব বাটত ভোক লাগিবও পাৰে, গতিকে মই খাই লওঁ। ফ্ৰেণ্ডছ, ঘৰৰ পৰা আহি আমি চুমপা তিনিআলি পালোঁ। আৰু মোক প্ৰায় আমি মানে ডিব্ৰুগড়লৈ গ'লে এই চুমপা তিনিআলি হৈ যাওঁ, আৰু সদায় হেলমেট পিন্ধিব লাগে, আৰু এই মাস্ক লগাই লৈছোঁ, যিহেতু বহুত ধূলিও হয় আৰু বহুত দূৰ যাত্ৰা আছে। ত' ভিডিঅ' চাই থাকিব আপোনালোকে। ফ্ৰেণ্ডছ, ঘৰৰ পৰা আহি পিনি ইয়াত প্ৰথম ৰৈছোঁ, আৰু যিহেতু মানে এতিয়া ইয়ালৈকে প্ৰায় আমাৰ 40 মিনিটমান লাগিলে এতিয়ালৈকে। আৰু ইমান দূৰ মানে প্ৰজ্ঞাচী মাকক লৈ আগতে এনেকৈ ইমান দূৰ ৰাইড কৰা নাই, আজি ফাৰ্ষ্ট আহিছোঁ। যিহেতু আনকালে আহিলে গাড়ীতে আহোঁ, বা আগতে মানে কৰোণা আগতো ট্ৰেইনত আহিছিলোঁ, মানে ডিব্ৰুগড়লৈ প্ৰায় ট্ৰেইনত আহোঁ। আৰু এতিয়াহে আৰু এইডোখৰ চাওকচোন, পিছফালে দেখিছে নাই, এই জেগাডোখৰ ইমান ভাল লাগে। মোৰ এই ৰাস্তাটো বিশেষকৈ এই ৰাস্তাটো বহুত ভাল লাগে। চবফালে গোটেই 360 ডিগ্ৰী আপোনাৰ বাগানে ভৰি আছে, আৰু প্ৰায় মানুহে এইডোখৰত ৰয়, আৰু মানে জেগাডোখৰ ভাল লাগে যে মেক্সিমাম মানুহে এইডোখৰত ৰয়। I'm here and I'm feeling exaggerated, that's what you assume. The story's over now, I must conclude. আহি মৰাণ পালোহি, আৰু মৰাণত অলপ দেৰি ৰৈছোঁহি আমি। এইখন চাওক পাছফালে মৰাণৰ এই ডেইলি মাৰ্কেটখন, চব্জি মাৰ্কেট হয় এইখন। I step still, hanging in the balance. Not the life I want to live, I want to take it all. Standing tall, fear I weighed the person you are. Oh, break out, I've got to see. Spend all my life holding. আহি প্ৰায় জগন্নাথ মন্দিৰ পাই গ'লোহি আমি, আৰু প্ৰায় 15 কিলোমিটাৰ বাকী আছে এতিয়াও। চাওকচোন, যিহেতু এতিয়া ইয়াত নোসোমাওঁ, যিহেতু বহুত আজিলৈকে 3বাৰ সোমাইছোৱে জগন্নাথ মন্দিৰত। চ' এতিয়া অলপ পিছতে ৰৈ যাম, আৰু বেছি নৰওঁ ইয়াতো। ফ্ৰেণ্ডছ, আমি এতিয়া কিতাপ কিনিব লাগে, কিতাপ কিনিবলগীয়া হৈছে, মানে এই টকা হৈ আছে। চ' এতিয়া কিতাপ কিনিম, আৰু এইখন কিনিম বাৰু, ইয়াতে কিনো।
বনলতা বনলতা সুধিছাওঁ ৰবা বনলতাখন দে কিতাপ বিচাৰি ফুৰিছোঁ এতিয়ালৈকে পোৱা নাই এতিয়ালৈকে 3খনমান দোকানত সোমালোৱে পোৱা নাই যিহেতু এতিয়া এই কংকন ষ্ট'ৰৰ দাম তাতে সোমালে এইখন কংকন ষ্ট'ৰ ফ্ৰেণ্ডছ ফাইনেলি কিতাপখন পাই গ'লোঁ এই কংকন ষ্ট'ৰতে পালোঁ বাকী কেইখনত বিচাৰি নাপালোঁ এতিয়া পাইছোঁ এতিয়া আকৌ ঘূৰা ঘূৰি যাব লাগিব মাৰ্কেটখন অকণমান দেখাই দিছোঁ আকৌ ডিব্ৰুগড় মাৰ্কেটখন ধুনীয়াকৈ আমাৰ এগৰাকী আকৌ চানা ফুচকা চিপছ এইবোৰ বৰ খাই ভাল পায় চ' এতিয়া চানা দোকানীৰ ওচৰত ৰৈ দিলোঁ আৰু এতিয়া কি কাৰণে ৰৈছে গম পাইছে আৰু এইজনী পাছলৈ এই বজাৰ মাজতে ইমান ডাঙৰ মছজিদটো আছে এইটো ভাল লাগে মছজিদটো ধুনীয়া মছজিদটো The sunrise, you know that we're gonna light it up tonight. We're gonna light it up, babe. Tonight, we're gonna light it up just like the sunrise. We're gonna light it up. ধুনীয়াকে নাচা ভালকে ভালকে ঘূৰি 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 ঘূৰি